টু মাই ইউটিউব চেনেল। আপোনালোকক সকলোকে নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোৰে যাতে এই বছৰটো ভালে ভালে যায় তাকেই কামনা কৰিলোঁ। আৰু আজি আমি ক'ত ক'ত ফুৰোঁ আপোনালোকে আগলৈ ভ্লগটোত চাই থাকক আৰু যদি ভ্লগটো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ চাই থাকক আমি ক'ত ভাৰজানা হাই কৈ দে এয়া আমি আহি পালোহি। আমি আহিছোঁ জুগিবাৰী গোলাঘাটত। আপোনালোকে চাব পাৰে যে গোলাঘাটত জুগিবাৰী নামৰ এডোখৰ ঠাই আছে। আপোনালোকে আহিব পাৰে, সকলো বহুত ধুনীয়া জেগাডোখৰ। চাই থাকক আগলৈ ভ্লগটো আৰু ভ্লগটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আপোনালোকে। আৰু যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি ভিতৰলৈ সোমাই আহিলোঁ আৰু এই চাওক ইমান ধুনীয়া পৰিৱেশ। মই ইয়াত আগতেও আহিছোঁ আৰু আজি নতুন বছৰ বুলিকে পৰিয়ালৰ সৈতে আহিছোঁ আজি আৰু আহিও ভাল লাগে কিবা এটা। এয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। মুখখন খোলা দেখিছে। এয়া আমি তিনিজনীয়ে ইয়াত উঠিলোঁ আৰু এয়া আমাৰ টিকলুৱে খেলি আছে। তাই আৰু খেলা পালে একো নালাগে, তাই পূৰা ফূৰ্তি কৰিছে। ডাইনাছৰৰ পিঠিত উঠি গ'ল আমাৰ ফাৰজানা। এয়া আৰু ইয়াত গধূলি হৈয়ে আহিছে আৰু এয়া চাওক ইয়াত এটা ডাঙৰকৈ এটা মাছ বনোৱা আছে। আৰু এয়া চাওক ইমান ধুনীয়াকৈ কাঠেৰে মানে বহুত ধুনীয়াকৈ বস্তু বনাই বিক্ৰী কৰিছে, মানে ইয়াত দোকান দিছে। আৰু ইয়াত এনেকৈ ঢেঁকীয়াশাল পতাও আছে আৰু তাৰ পিছেৰে যিখন দেখিছে সেইখন এখন ৰেষ্টুৰেণ্ট হয়। আৰু আপোনালোকে ইয়াত আহিব পাৰে, বহুত ধুনীয়া ঠাই হয় আৰু লগতে পৰিৱেশটোও বহুত ধুনীয়া। ইয়াৰ পৰা এতিয়া আমি যাব লৈছোঁ আৰু তাৰপিছত আমি যাম কলাক্ষেত্ৰলৈ। ধেমালি চলে ৰে কৰে নুতি পচি নিচুকলি আমাৰ তুমি গান এইপিনে আমাৰ চিমি পুৰা গান গোৱাত ব্যস্ত হৈ আছে। দোকানতে আউজিলে হিৰত হাগেনে চিকুনে সোণটো পনি তোমাৰ মায়াময় উশাহৰ মেয়ানে
আমি কলাক্ষেত্ৰ আহি পালোঁ। এয়া আমি ভিতৰলৈ গৈ আছোঁ। চাওক, অলপ অলপকৈ দেখাবলৈ চেষ্টা কৰিম আৰু ব্লগটো আগলৈকে চাই থাকক। তলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা, জীয়াই তুলিলা, মোক জীয়াই তুলিলা, মোক জীয়াই তুলিলা। এই ৰিক্ত বুকুতে বাসনা ঢালিলা, মূৰতে ইমান ধুনীয়াকৈ ফুলবোৰ লগাই থৈছে ন, আৰু গোটেইখন ফুলেই ফুল। সেইপিনে এটা পুখুৰী আছে, আগলৈ চাই দেখিব বাৰু, চাই থাকক আগলৈ ব্লগটো। ফাকেৰে স্মৃতিৰে খিলা পাত পৰেনে মনতে তোমাৰ, হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ। এইপিনে আমাৰ টিকলুজনী এজেগাত নাথাকে, গোটেইখন ঘূৰি ফুৰিব লাগে তাইক। আৰু তাতে দেখি গ'ল জোলনা এখন, নাৱৰ নিচিনা এনেকৈ জোলনা, সেইখন আপোনালোকে দেখিব পাব এতিয়া। তাত জুলিবৰ বাবে তাই মানে দৌৰি দৌৰি গুচি গৈছে। চাই থাকক আগলৈ, সিহঁতে তাত উঠিব। চাওক, উন্মুক্ত নদীৰ সোঁতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে, দেখি মন ময়ূৰীয়ে পাখি মেলি যায়, এটি চানিতে ৰাতি হ'ল। এয়া আমাৰ টিকলু তিনিজনী উঠিলে। এটা হৈ গ'ল জুলি, কেনেকুৱা লাগিলে? ভাল লাগে, কিন্তু লাইনটো গুচি গ'ল। আৰু তোমাৰ কেনেকুৱা হৈ গ'ল? ভাল লাগিলে, টিকটবোৰ উঠিলে। সিহঁতৰ খং, মানে লাইন গুচি গ'ল আৰু সিহঁতি আৰু ভালকে জুলিব নাপালে। আৰু বন্ধ কোঠালি যেন এটি দাবানল, উমি উমি জ্বলিছে পুৰণি ইতিহাস, উভতাই আনিলা, জীয়াই তুলিলা, মোক জীয়াই তুলিলা, মোক জীয়াই তুলিলা। এই ৰিক্ত এয়া আমি ঘৰ যাবলৈ ল'লোঁ, কাৰণ বহুত দেৰি হৈ গৈ আছিল, আন্ধাৰ হৈ গৈছিল, তাতে ঠাণ্ডা দিন। আৰু এতিয়া আমি ঘৰ যাওঁ। আৰু ভ্লগটো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বুকুতে বাসনা ঢালিলা, মোৰ তেজে তেজে শিৰে শিৰে, ভুৱালা প্ৰেমৰ